মোৰ নতুন ভিডিঅ'লৈ আপোনালোকক স্বাগতম। মই লক্ষ্মী পূজাৰ দিনটোৰ কিছুমান দৃশ্যাংশ আপোনালোকক দাঙি ধৰিব বিচাৰিছোঁ, যিহেতু মই সকলোখিনি কাম কৰিছিলোঁ মাৰ বিশেষ অসুবিধাৰ কাৰণে। গতিকে আই হোপ আপোনালোকে ভিডিঅ'টি ভাল পাব। গতিকে চাই থাকক ভিডিঅ'টো শেষলৈকে। ধন্যবাদ। জয় নমো নারায়ণ, জয় বাসুদেব, দণ্ডবতে শরণে পড়িয়া করু প্রণামুহ আদি গুরু, পিতৃমাতৃর শরণ, সরস্বতী মাতৃক্ষত নমস্কার করু। ঐশ্বর্যরায় লক্ষ্মীর শরণ ধরু, পাশালি প্রবন্ধে করিবু ব্যাখ্যান। লক্ষ্মী হরি সংবাদ নিয়া সাবধান, বসন্তপুর নিমাৰাতি হৈলা প্ৰকাশ। চন্দ্ৰৰখী ৰনে ভাহে নিৰ্মল আকাশ। মন্দ মন্দ বয়াছে মলয় পৱন, শীতল হৈ আছে এই ত্ৰিভুৱন। পেহীয়ে প্ৰসাদ বিতৰণৰ কাম আৰম্ভ কৰিছে আৰু বৰমাই এয়া চিৰা নাৰিকল চেনি যোনটো মিশ্ৰণ বনোৱা গৈছে খাদ্য হিচাপে, সেইটো আমাৰ বৰমাই বিতৰণ কৰিব। গতিকে খাবলৈ আমি সাজু আছোঁ। বহি সিংহাসনে কহে লক্ষ্মী দেৱী প্ৰতি, দেৱে নাৰায়ণে কমল নয়নি দেৱী নামাৰ বচন। সৰ্বলোকে কহা তুমি সৌভাগ্যদায়িনী। আমাৰ ঘৰত সদায় এটা মাটি চাকি জ্বলোৱা হয় পদূলিত, আৰু মই এটা দৃশ্যাংশ ল'লোঁ পূৰ্ণিমাৰ ৰাতি। আৰু আমাৰ গাঁৱতে ওচৰতে লক্ষ্মী পূজাৰ আয়োজন কৰা আছে অলপ ডাঙৰকৈ, য'ত নাম প্ৰসংগ গোটেই ৰাতিটো হ'ব আৰু
তাৰে মই ৰাতি আহিব নোৱাৰিম যদিও অলপ মই আগতীয়াকৈ আহি অলপ আপোনালোকক কিছু দৃশ্যাংশ দেখাব চেষ্টা কৰিলোঁ তেওঁলোকে কেনেকৈনো পাতিছে তাকে চাওক। আৰু লক্ষী পূজা বুলি ক'লে সাধাৰণতে মানুহে ধনৰ দেৱী বুলি মনা হয়। চ' গতিকে সকলো মানুহে কম বেছি পৰিমাণে হ'লেও লক্ষ্মী পূজাৰ দিনাখন অলপ পূজা কৰিব চেষ্টা কৰে। গতিকে আশা কৰোঁ ভিডিঅ'টো আপোনালোকে নিশ্চয় ভাল পালে আৰু এই আশাৰে এই প্ৰতিশ্ৰুতিৰে নেক্সট ভিডিঅ'ত লগ পাম নতুন ভিডিঅ'ৰ সৈতে। গতিকে জয় আহোম, জয় লক্ষ্মী মা, বাই বাই, টেক কেয়াৰ। যদি ভিডিঅ'টো লাইক কৰা নাই লাইক কৰি দিয়ক আৰু ছাবস্ক্ৰাইব কৰিব নাপাহৰিব আৰু ভাল লাগিলে শ্বেয়াৰ কৰিব। ধন্যবাদ।